हेलो फ्रेंड्स की खबर आशा करूँ आपनालोके भाले आछे हेल्दी आछे फिट आछे आमार ड्रीम्सपुर पूरा केले নহয় आमार लगते केले হয় आमार लाखने बेया नेकी এই তিনটা লাইন কিবা এটা যদি আমাৰ কাম নহয় আমি প্ৰায় এই তিনটা লাইন আমি ৰিপিট কৰোঁ আৰু আনৰ মুখতো এই তিনটা লাইন আমি প্ৰায় শুনিবলৈ পাওঁ তো আমি কেতিয়াও আমাক নিজকে আমি কোৱেশ্চন কৰিছোনে কেলে নহয় কেলে লাখন বেয়া কেলে আমাৰ ড্ৰিমছ পুৰা নহয় এতিয়া আমি বলকচোন প্ৰথম লাইনটো যদি চাওঁ আমাৰ ড্ৰিমছবোৰ কেলে পুৰা নহয় এই কোৱেশ্চনটো আমিয়ে কৰিছোনে এই আনসাৰটো আমাৰ মাজতে আছে কেলে পুৰা নহয় জানেনে কাৰণ আমি যোনটো ড্ৰিমৰ পাছত দৌৰিছো হয়তো হেতু আমাৰ নিজৰ ভিতৰ পৰা ওলোৱা নাই আমি আনক দেখাত দেখি হেতু কৰিবলৈ গৈছো কামটো কাবাক হয়তো হেতু কামত কোনোবাই সাকসেসফুল হৈছে দেখিলো আমিও কৰিব লাগে নেকি কিন্তু আমি আমাৰ মাজত হেত কেপেবিলিটিটো আছে নে নাই হেত স্কিলটো আছে নে নাই হেতু আমি ভাবি নাচাও হেতু আমি আইডেন্টিফাই নকৰি মিলি হে কামটো আমাৰ মানে হেতু আমাৰ এটা ড্ৰিম হৈ যায় যে আমি এটুৱে কৰিম আৰু হেতুৰ পিছত দৌৰিবলৈ আমি ষ্টাৰ্ট হৈ যাও কিন্তু কি হয় হেতু বেলেগক আমি দেখি কৰিছো সো হেতু ভিতৰৰ পৰা আমাৰ আহা নাই সো ফাৰ্স্ট কেদিতমান দিন ফুল কনসেন্ট্ৰেশন থাকিব ফুল এনকাৰেজমেন্ট থাকিব লাহে লাহে হে এনকাৰেজমেন্টটো কমি আহিব হে মোটিভেশনটো কমি আহিব আৰু যেতিয়া নহব কামটো তেতিয়া আমাৰ ড্ৰিমছক দুখিম এটো আমাৰ কাৰণে নাছিলে সাকে আমাৰ নিজৰ লাকক দুখিম আমাৰ লাখখনে বেয়া মই ঠিকে কৈছনে বাৰু তো প্ৰথমতে নিজকে চাওক যে নিজে কোনটো কাম কৰিব পাৰে নিজৰ স্কিলটো আইডেন্টিফাই কৰক কোনটো কাম কৰিলে আমি সাকসেসফুল হম আমি কইলে হে সেন্স অফ হ্যাপিনেস টু আহিব আমাৰ মাজত এনকাৰেজড হম সেলফ মোটিভেটেড হম হেতু আমাৰ ড্ৰিম হ'ব লাগে হেতু আমি কৰিব লাগে তো অবভিয়াসলি আমাৰ সাকসেস 100% আমাৰই হ'ব মই ঠিকে কৈছনে এতিয়া আৰু এটা যদি সেকেন্ড পইণ্ট আমি চাবলৈ যাওঁ আমি কুইট কৰা হ্যাবিটটো আমাৰ মাজত আছে আমি যদি অকমান দেখো যে পসিবিলিটিটো বলে কমি আহিছে কামটো হোৱাৰ আমি পুতুককে এটো নকৰিলে ভাল হ'ব নেকি এটো নহয় যেতিয়া আমি নকৰোৱে ট্রাই কৰাৰ আগতে আমাৰ কুইট কৰাটো আগতে মাইন্ডত আহি যায় কাৰণ আমাৰ যদি হেতু মাইন্ডত আগত আহিয়ে যায় তো আমি সাকসেসফুল কেনেকে হম কাৰণ quitters cannot be successful তো হে quit word to আপোনাৰ ডিকশনাৰি পা গুছাই দিওক যদি এটো আপোনাৰ ড্ৰিম হয় যদি এটো সাকসেসফুল হ'বলে আছে তেনেহলে ইয়াত কুইট কৰা একো চান্সে নাই কাৰণ কুইট কৰিলে আপোনাৰে লছ হ'ব ড্ৰিমটো আনফুলফিলড হৈ থাকিব লাইফ এটাই আছে লাইফ ইজ শৰ্ট আমি ভাবিব লাগে যে আজি দিনটোৱে আছে হেনেকে বুলি ভাবি আমি আগবাঢ়ি যাওঁছোন তো কুইট নকৰি ট্রাই কৰি থাকক আৰু এদিন না এদিন সাকসেসফুল 100% হ'ব ইয়াতে যদি মই থাৰ্ড পইণ্ট এটা এড কৰোঁ হে ওয়াৰ্ডটো হৈছে হে পইণ্টটো হৈছে ইম্পসিবল ইয়াৰে আকৌ ইম্পসিবল ওয়াৰ্ডটোতে দুটা ডিভিজন আছে এটা ফাৰ্স্ট হৈছে আমি নিজকে নিজে কৈ দিও নাই এটো ইম্পসিবল এটো নহবই নেকি এটো কোনো হোৱাৰ চান্সে নাই এই ইম্পসিবল ওয়াৰ্ডটো যেতিয়া থাকিব ডিকশনাৰিত তো ইম্পসিবল টু পসিবল হলে কেনেকে চেঞ্জ কৰিম কাৰণ আমি নিজে ভাবি লৈছো যে এটো ইম্পসিবল তো কামটো আমি স্টাৰ্ট কৰাৰ আগতে পসিবিলিটিটো আমি নিজে জিৰো কৰি দিও
আৰু সেকেন্ডটো হৈছে আমি যদি আমাৰ ড্ৰিমটো বেলেগৰ আগত ক'বলৈ যাওঁ আমাৰ এনেকুৱা এটা মোৰ কৰিবলৈ ভাবিছোঁ বা এনেকুৱা কৰিবলৈ ইচ্ছা আছে যে মোৰ ড্ৰিমটো এনেকুৱা এটা কথা কওঁনে ইয়াতে এনকাৰেজ কৰা 100 জনৰ ভিতৰত হাৰ্ডলি 10 জনহে ওলাব বাকি 90 জনে আপোনাক ডিসকাৰেজ কৰিব এটো নহব এটো পসিবল নহয় ইয়াত সাকসেস তুমি নোপোৱা এই কামটো নহব এনেকে তো নিজৰ ড্ৰিমছটো সদায় নিজৰ ভিতৰতে ৰাখিব লাগে আৰু এই ইম্পসিবল ওয়াৰ্ডটো আপোনাৰ ডিকশনাৰী পা ওলাই দিয়ক ভাবক যে ইম্পসিবলটো যদিও কামটো কোনো এটা কাম ইমান ইজিলি নহয় আমি এটো সদায় যেতিয়া কিবা এটা কৰিবলৈ ষ্টাৰ্ট কৰিম এটা মাইন্ডত সদায় ভাবিব লাগিব যে অবষ্টাকলস আহিবই তাতে হাৰ্ডলস থাকিবই প্ৰবলেমছ আহিবই ডিফিকাল্টিজ আহিবই কিন্তু হেতু ইম্পসিবল নহয় এতিয়া এখন নদী পাথৰটো পুৰা পাথৰে ভৰ্তি হৈ যায় নদীখন কি ফ্লো হোৱা বন্ধ হৈ যায় নেকি নদী হেনেকেই ফ্লো হৈ থাকে পানী হেতু ডাইৰেকশনতে ফ্লো হৈ থাকে সো আপুনিও হেতু ডাইৰেকশনত আপুনি যদি এটা মাইন্ডত ডিটাৰমিনেশন লৈছে যে মই এটো কৰিম হেতু বেলেগ একো না ভাবি জাস্ট ফোকাস অন ইয়োৰ ড্ৰিমছ জাস্ট ফোকাস তাৰ বাহিৰে বেলেগ একো নাই আপুনি ডিটাৰমাইন্ড হওক ফোকাস হওক ইয়াতে যদি মই আৰু এটা ফোৰ্থ পইণ্ট এড কৰোঁ কি জানেনে আমি এই ভুলটো এটা ভুল বাৰে বাৰে ৰিপিট কৰি থাকোঁ সাকসেস ফাৰ্স্ট এটেম্পটতে নাহিবও পাৰে নাহে বুলি নহয় নাহিবও পাৰে আমি প্ৰিপেয়াৰ হৈ থাকিব লাগে সদায় বি প্ৰিপেয়াৰ্ড ফৰ দ্য ৱৰ্ষ্ট সো আমি যোনটো ভুল ফাৰ্স্ট এটেম্পটত কৰিছোঁ আমি সেই ভুলটো আমি আইডেন্টিফাই নকৰোঁ আৰু হেতু বাৰে বাৰে ৰিপিট কৰি থাকোঁ সো যদি এটা ভুল আমি বাৰে বাৰে ৰিপিট কৰি থাকোঁ তাৰ আউটকামটো একেই ওলাব ৰিজাল্ট একেই ওলাব সো যেতিয়া হেতু নহয় আমি ডিসকাৰেজ হৈ যাওঁ ডিসকাৰেজ হৈ আমি ফাইনালি আমি কুইট কৰি দিওঁ আমাৰ ড্ৰিমছটো আমি নিজে মাৰি পেলাওঁ এম আই কাৰেক্ট সো যোনটো পাষ্টত যোনটো ফাৰ্স্ট এটেম্পটত যোনটো হে ভুলটো হৈছে হেতু আইডেন্টিফাই কৰক আইডেন্টিফাই কৰি হেতু কনভাৰ্ট কৰক ভুলটো কেনেকৈ আমি কাৰেক্ট কৰিব পাৰোঁ প্ৰপাৰ ৱে কি হয় হেতু বিচাৰি ওলাও এটা অবভিয়াসলি কাৰেক্ট আমি ৰাস্তাটো গৈ থাকিব পাৰিম ইফাল হিফাল নহয় বাইলেন বিলাকত নগৈ ডাইৰেক্ট ষ্ট্ৰেইট ৰাস্তাটোত আমি গৈ থাকিব পাৰিম ইয়াতে যদি মই আৰু এটা পইণ্ট এড কৰোঁ ফিফথ পইণ্ট হেতু হৈছে লেক অফ কাৰেজ ভয় সেই সাহসটো আমাৰ মাজত নাই যে আমি সেই ড্ৰিমটো ফুলফিল কৰোঁ তো বেলেগ আৰু সেই ফুলফিল নহ'লে আমি বেলেগক দুখ দিওঁ এটো কাৰণে নহ'ল তেতিয়া আমাৰ এক্সকিউজ বহুত এক্সকিউজৰ বাহাৰ হৈ যায় এটো এক্সকিউজ হেতু এক্সকিউজ কিন্তু মেইন ৰিজন হৈছে আমাৰ সেই ড্ৰিমটো আগবঢ়াই নিবলৈ আমাক নিজকে আগবঢ়াই নিবলৈ আমাৰ মাজত সেই কাৰেজটোৱে নাই সেই সাহসটোৱে নাই এতিয়া যদি সাহস নকৰে তেনেহ'লে কেতিয়া কৰিব এতিয়া যদি টাইমত যোনটো কাম যোনটো টাইমত কৰিব লাগে সেই টাইমত যদি নকৰে তেতিয়াহ'লে দেয়াৰ ইজ নো টুমৰো কালি নাহিবও পাৰে হেনেকে বুলি ভাবি আমি সাহস কৰি আগবাঢ়ি যাব লাগে আৰু যোনটো কাম যোনটো টাইমত কৰিব লাগে সেই টাইমত কৰিবই লাগিব ইয়াতে এতিয়া সাপোজ আমাৰ যদি গা বেয়া হৈছে কিবা বেমাৰ হৈছে আমি ডক্টৰৰ ওচৰত যাওঁ ডক্টৰে মেডিচিন যেতিয়া দিয়ে এটা টাইম বান্ধি দিয়ে নে যেটো ব্ৰেকফাষ্টৰ আগত খাব লাগে ব্ৰেকফাষ্টৰ বা পিছত খাব লাগে নে কয় যে এইটো তুমি যেতিয়াতে খাই দিবা যেতিয়া যিমান মন যায় হেতু খাই যেটা মন যায় হেতু খাবা হেনুকাটো নহয় ডক্টৰে কৈ দিব এটা মেডিচিন ল'ব লাগে দুটা ল'ব লাগে হাফ ল'ব লাগে বিফোৰ আফটাৰ লাঞ্চ হেনেকে টাইম এটা বান্ধি দিয়ে সেই টাইমত যদি আমি কমপ্লিট কৰোঁ এটা কোৰ্স দিয়ে যে এই কোৰ্সটোৰ ভিতৰতে শেষ কৰিব লাগিব তেতিয়াহে বেমাৰটো ভাল হ'ব এটা টাইম দি দিয়ে সো ঠিক হেনেকে
যোনটো টাইমত যোনটো কাম কৰিব লাগে সেই কামটো আমি কৰিবই লাগিব ইয়াতে কোনো এক্সকিউজ নাই যদি বেমাৰ ভাল হ'ব লাগে সেই মেডিচিনটো টাইমত খাবই লাগিব আৰু ড্ৰিমছ যদি ফুলফিল হ'ব লাগে পুৰা হ'ব লাগে তেতিয়াহ'লে সেই কামটো সেই টাইমটোত কৰিবই লাগিব আমাৰ লগতে কিয় হয় এইটো যেতিয়া আমি ৰিপিট কৰি থাকোঁ আমাক নিজকে আমি সুধি চাইছোনে আমাৰ লগতে কেলে হয় কাৰণ ভয় কিহৰ ফেইল কৰাৰ আমি সাকসেস ড্ৰিমছ বহুত আছে যদি আমাক এখন এছে লিখিব দিয়ে ড্ৰিমছৰ ওপৰত যে আমাৰ কি হোৱা সপোন বা আমাৰ সপোন কি আমাৰ লাইফৰ গোল কি আমি পেজৰ ওপৰত পেজ লিখি দিম কিন্তু যেতিয়া এটো একশনৰ টাইম আহিব তেতিয়া আমি হেতু জিৰো হৈ যাম ড্ৰিমছ দেখাৰ টাইমত আমি হিৰো আৰু যেতিয়া সেই ড্ৰিমছটো ৰিয়েলিটিত কনভাৰ্ট কৰিব কাৰণে আমি চান্সটো পাও অপৰচুনিটিটো পাও আমি হেতু টাইমত আমি জিৰো হৈ যাওঁ সো হেতু আমি বেলেগক দুখ দি হেতু আমাৰ লাভ নাই হেতু আমি নিজকে দুখটো একচুয়ালি আমাৰ হেতু আমি নিজকে দুখ দিব লাগিব আমি কেলে নকৰিলো কামটো টাইমত আমাৰ হে ভয়টো কেলে আছে ফেইল হোৱা ভয়টো কেলে আছে কাৰণ আমি মাইন্ডত আমি ফেইল হোৱাটো আগতে ভাবি লৈছো আমি ফেইল হমেই তো ইমান এটা ভয় সোমাই আছে ফেইলিয়ৰৰ যে আমি আগবাঢ়িবলৈ ভয় কৰিছো ফেইলিয়ৰটো কি বস্তু জানেনে আমাক আগবাঢ়িব নিদিয়ে ভয়টো একচুয়ালি ফেইলিয়ৰ নহয় এই ভয়টো আৰু ফেইলিয়ৰটো আমি একসেপ্ট কৰিব শিকিব লাগিব মই যেনেকৈ আগৰ এটা ভিডিঅ'ত কৈছিলো মই সচিন তেণ্ডুলকাৰৰ এক্সাম্পল দিছিলো আগৰ ভিডিঅ' এটাত কে সব মেচতে নিজিকে হেবলটো কুইট কৰি নাই দিয়া লাইফত মানুহে ফেইল হয় হেবলটো সবে কোনো কুইট কৰি দিয়া নাই যোন এতিয়া ডাঙৰ সাকসেসফুল মানুহ ৰতন টাটা আম্বানিজ যদি হেনেকে কুইট কৰি দিলে আজি যোনটো পজিশনত আছে যোনবিলাক ফেসিলিটি আমি এনজয় কৰি আছো গাড়ী হক মোবাইল নেটৱৰ্ক হক হেবিলাক পালো হেতেন নে যদি যোনবিলাক ডাঙৰ মানুহ যদি কুইট কৰি দিলে হেতেন তেওঁৰ এই কুইট ইম্পসিবল এইবিলাক ওয়াৰ্ড হেতেলকৰ ডিকশনাৰীত নাই ফেইলিয়ৰ ভয় ফিয়াৰ হেবিলাক নাই সো আমিও হেনেকে হ'ব লাগিব যদি আমি আগবাঢ়িব আছে এই ভয়টো আমাৰ মাজৰ পৰা গুছাব লাগিব আমাৰ লক্ষণে বেয়া এইটো কমপ্লেইনটো বহুত বেছি শুনাই যায় কিবা এটা সৰু কথা যদি নহলে আমাৰ লক্ষণে বেয়া আমাৰ এইটো নহলে আমাৰ লক্ষণে বেয়া আমি লাকক দুখ নিদি আমাৰ নিজকে দুখ দিলে বেছি ভাল হ'ব নেকি কাৰণ মোৰ মতে লাক গুড লাক ব্যাড লাক হেবিলাক এক্সিষ্ট নকৰে কি বস্তু এক্সিষ্ট কৰে হেতু হৈছে হাৰ্ড ওয়াৰ্ক এই ডিজায়াৰটো এটা বাৰ্নিং ডিজায়াৰ যে মই এটো কৰিবই লাগিব হেতু ম্যাটাৰ কৰে আৰু যোনটো আমি লাকৰ কথা কৈছো যদি আমি এটা কামৰ পিছত লাগি থাকো যুজি থাকো জান প্ৰাণ দি দিও হেতু অবভিয়াসলি মই ভাবো নোহোৱাকে নাথাকে আজি নহব পাৰে কালি নহব পাৰে কিন্তু এদিন না এদিন জৰুৰ হ'ব আৰু হেতুত আমি কিন্তু আৰু এটা কথা আমি পেশেন্সটো আমাৰ মাজত থাকিব লাগিব এই পেশেন্স যদি ফাৰ্স্ট হেৰিত আমি যদি বাই চান্স যদি ফেইল কৰোঁ যদি আমি পেশেন্সটো হেৰাই পেলাও তেতিয়া হলে হয়তো হেইটোৱে আমি কুইট কৰা হেইটো মনত আহিব সো পেশেন্স ৰাখি আমি ডিটাৰমাইন্ড হৈ আমাৰ নিজৰ গোলটো ফালে কাৰণ হেতু আমাৰ গোল হয় আমাৰ ড্ৰিম হয় আমি নিজে পুৰা কৰিব লাগিব আমি সেই গোলটো পিছত আমি লাগি থাকিব লাগিব সো যোনকিটা মই তিনটা পইণ্ট ক'লো তো হেকিটা অকমান ভাবি চাব যদি মই কিবা ভুল কৈছো যদি ভুল কৈছো কাৰেক্ট কৰিব আৰু মই ভাবো জুনে টিনেজাৰ এইটো ভিডিঅ আপোনালোকৰ কাৰণে হয় মোৰ কথাখিনি ভালকে অকন বুজিব ট্ৰাই কৰিব
অকণমান ইণ্টাৰেষ্ট দি পেচেঞ্চ ৰাখি পুৰা ভিডিঅ'টো চাব লাগিব তেতিয়াহে আপোনালোকে বুজি পাব ৰিয়েল মিনিংটো আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আনৰো অকণমান হেল্প হওক চ' আজিলৈ ইয়াতে এৰিছোঁ মই আকৌ আহিম আৰু এটা টপিক লৈ ভাল টপিক লৈ আপোনালোকৰ আগত চ' টিল দেন টাটা